হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালেই চাগে, মোৰো ভাল। ব'লকচোন আজি মই বেগ চিলাব ওলাইছোঁ, চাওঁ। এয়া কাপোৰ দেখিছে, এইটো হৈছে এটা কটনৰ কাপোৰ। তো ইয়াৰ দীঘলটো মই লৈছোঁ 48 আৰু বহলটো লৈছোঁ 38 লৈ পেলাই ফিটা দি জুখি পেলাই এইটো কাটি লৈছোঁ। তাৰপিছত এই চিনটো দেখিছে, এইখিনি হৈছে এইখিনিৰ পৰা এইখিনিলৈকে হৈছে 14 আৰু ইয়াৰ পৰা এইখিনি হৈছে 11। এই জোখটো লৈ পেলাই এইখিনি এনেকৈ কাটি দিলোঁ। এয়া কাটি দিওঁতে এনেকুৱা হ'ল। তাৰপিছত এইখিনি বস্তু মই কেঁচি দি গোলকৈ কাটি ল'লোঁ। কাটি লৈ হোৱাৰ পিছত এতিয়া মই কাপোৰটো এনেকৈ বহলকৈ মেলি দিলোঁ। এয়া দেখিছে, এটা ডিজাইন হৈ গৈছে। তাৰপিছত এইটো এটা চিন দেখিছেনে? এইটো এটা চিন, এইটো চিন এটা, আৰু এইটো ক্ৰছ চিন, এইটো এটা চিন। আপুনি এইখিনিৰ পৰা এই গোটেই ৰাউণ্ডটো এনেকৈ এই চিনটোলৈকে চিলাই ল'ব। চিলাই হোৱাৰ পিছত এই ফাকটো থাকি যাব নহয়, এইটো দি কাপোৰটো উল্টাই দিব। আৰু এইকেইডাল ফিটা মই চিলাই ল'লোঁ তাত বেগত লগাবৰ কাৰণে। এয়া কাপোৰটো উল্টাকৈ চিলাই পেলাই এতিয়া চিধা কৰি ল'লোঁ। তাৰপিছত এতিয়া দুভাজকৈ ফ'ল্ড কৰিম। এতিয়া এনেকৈ দুভাজকৈ ফ'ল্ড কৰি এই স্কেল পাত দি এনেকৈ জোখ লৈ পেলাই এনেকৈ আঁচ টানি ল'ম। তাৰপিছত চিলাব লাগিব। এতিয়া এনেকৈ আঁচ এডাল এয়া টানি পেলাই ল'লোঁ 5.8 চেণ্টিমিটাৰ বহলটো লৈ পেলাই দীঘলকৈ আঁচ টানিলোঁ। টানি এতিয়া গোটেই চিনটো দি চিলাই দিম। এইখিনিৰ পৰা এইখিনিলৈকে পূৰা চিলাই দিম। এতিয়া এনেকৈ চিলাই ল'লোঁ। এয়া মোৰ ফাইনেলি বেগ ৰেডি হৈ গ'ল। ইয়াত বুটাম দিছোঁ, ইয়াতো হুক দিছোঁ। এয়া খুলি দিলোঁ। ইয়াত এটা খাপ, দুটা খাপ, তিনিটা খাপ আছে। ক'ৰবাত মই গ'লে মোবাইলো এটা খাপত ভৰাব পাৰিম, এটা খাপত পইচা, এটা খাপত এয়াৰপৰ্টছ এনেকৈ বা চাৰ্জাৰ ভৰাই লৈ যাব পাৰিম। এয়া মোৰ বেগ ৰেডি। তো কেনেকুৱা লাগিলে ফ্ৰেণ্ডছ জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।